পাইছ পেহীয়েকজনী ইমান দিনৰ মূৰত আহিছে ভতিজীৰ বিয়া সৰু পেহীয়েক ইমান দিনৰ মূৰত আহিছে চা মইতো ইমান বদনাম গাই দিছোঁ ইমান বদনাম পানী তুলিবলৈ যাওঁৱে পাইছা দেই আৰু এতিয়া পানী তোলোংগে বলক কেনেকৈ তোলোঁ দেখুৱাই আছোঁ আমাৰ মৰাণ সমাজত তুলনি বিয়াৰ মানে বহুত নিয়ম মই কৈছিলোঁ নহয় এদিন মানে বিয়া উলিওৱালৈকে নোৱাই থাকে আজি দ্বিতীয় দিনীয়া নোৱাইছে মানে 4 দিনীয়া ধোৱালে তাৰপিছত এদিন নোৱালে এদিন এৰি তাৰপিছত আজি আকৌ দ্বিতীয় দিনা নোৱাইছে তাৰপিছত দেওবাৰে ফূৰ্তি কৰা দিনা নোৱাব আৰু সোমবাৰে একেবাৰে ছোৱালী উলিয়াব আৰু এইফালে চক কি আনিছে দেখিছে ন লগত মই অৱশ্যে বৰ বিশেষ একো ক'ব নাজানো যি কৰে তাকে দেখুৱাই আছোঁ দেই আৰু এইফালে খুঁটি 3টা পুতিছে এইটো কি কৰিছে গম নাপাইছোঁ ৰ'ব কেঁচা সূতা বান্ধিছে এইফালে এতিয়া সূতা নুজুৰিলে তাঁত লগাবলৈ সেইখন তাঁত লগাইছে নি তেতিয়াহে জছপিতে পিছত তাঁত লগাবলৈ জানিব আকৌ মই নাজানো এখন তাঁত বুলি তেতিয়াহ'লে এখন তাঁত লগাইছে হেনো এখন তাঁত মানে এতিয়া শান্তি হ'ল ছোৱালী ডাঙৰ হৈছে যে তাঁত লগাইছে নে তাঁত বব জানিব লাগিব যে পাইছ কি তাত পানী ভৰাই নিয়ে টিংটোৰ পৰা আকৌ সদায় ভৰাই নিয়ে আগৰখিনি তাত ঢলা হয় তাত ঢালেগৈ মানে এইখিনি তাত বুলি যে কৈ আছোঁ এইখিনি মানে এতিয়া গৈ কইনাক গা ধুৱাবগৈ মই ভিডিঅ' কৰোঁ যে তাই মোৰ আগত ওলাবলৈ অকণমান হেৰি হয় আকৌ ষ্টাইলত আহে আকৌ উলিয়াবলগীয়া হৈছে যে ক'ত ল'লি এডমিশ্যন এই হৈছে মোৰ জা এই ব্লু কালাৰ পিন্ধি থকাজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে গতিকে মাকে মানে জীয়েকৰ এডমিশ্যনৰ কাৰণে কিবা কিবি যো জা কৰিলে এনেই জোকাইছোঁ আৰু এতিয়া কইনা গা ধুৱাংগে